নাৰী উন্নতি উদ্যোগত ONGC CSR সহযোগত যোৱা 1 জুলাইৰ পৰা 15 জুলাইলৈকে আমাৰ স্বচ্ছতা প্ৰশিক্ষণ যি কাৰ্যসূচী আমি হাতত লৈছিলোঁ তাৰে আজি আমি নাৰীৰ হাইজেনিক কেম্প এটা ইয়াত অনুষ্ঠিত কৰিব লৈছোঁ যিহেতু নাৰী স্বাস্থ্যজনিতৰ যি বিষয়ে ইয়াত আলোচনা কৰা হ'ব আৰু লগতে আমি এটা কিট তেওঁলোকক প্ৰদান কৰিম যিটো কিটত তেওঁলোকক আপোনাৰ চেনিটেৰী নেপকিন ইণ্টিমেট ৱাছ আৰু হেণ্ড ৱাছ এটা থাকিব আৰু তাৰ ভিতৰত আপোনাৰ সজাগতা এখন সভা হ'ব য'ত আপোনাৰ তাত কোৱা আপোনাৰ গুৱাহাটীৰ পৰা আপোনাৰ স্মৃতি শৰ্মা বাইদেউ আহিছে আপোনাৰ মহিলা তেওঁলোকে নাৰীৰ স্বাস্থ্যজনিত বিষয়ে আপোনালোকক অৱগত কৰিম 1 তাৰিখৰ পৰা আমি কাৰ্যসূচী কৰি আছোঁ বিভাগৰ জিলাৰ বিভিন্ন অঞ্চলসমূহত প্ৰথম কাৰ্যসূচী আমাৰ আছিল এডুকেশ্যন সেমিনাৰ য'ত আমি নাজিৰাৰ কলনী তাত चाहूँगी और यहाँ के ग्राम पंचायत जो भी वार्ड मेंबर हैं इन सबको भी मैं धन्यवाद देना चाहूँगी कि आपने CSR ONGC के प्रोग्राम को सक्सेसफुल बनाया अपनी उपस्थिति देकर यहाँ पर और उम्मीद करूँगी कि आप लोग अपनी पर्सनल हाइजीन को मेंटेन रखेंगे और नारी लोग যদি একেলগে হৈ যদি আহিব যদি সুস্থ আহিব যদি পাৰে তাহলে এই সমাজত প্ৰতিগৰাকী নাৰী এজনী যে আমি ওলাই নাহে মানে কিন্তু ইনফেকশনটো হৈছে আজি যেটো কিটত যেটো প্ৰডাক্ট যে আপোনালোকক দিয়া গৈছে তাত এটা আছে ইন্টিমেট ওয়াশ আৰু আমাৰ কমন মানুহে নাজানে ইন্টিমেট ওয়াশ কিছুমান হাই সোসাইটি ছোৱালীবিলাকে জানে যেতিয়া গা ধুৱে তেতিয়া হে প্ৰডাক্টটো ইউজ কৰি পেলাই আমি ইন্টিমেট এৰিয়া ইউজ কৰিব লাগে মানে ইউজ কৰিলে কি বেনিফিট আছে নাম্বাৰ 1 আপোনাৰ যদি কিবা ইনফেকশন আছিল সেই ইনফেকশনটো নাইকিয়া হ'ব এই ব্যাকটেৰিয়া আমাৰ বডিৰ কাৰণে বহুত দৰকাৰ ঠিক তেনেকৈ আমাৰ যেতিয়া এৰিয়াটো যেতিয়া আপুনি পেটটো যেতিয়া মাৰিছে সাইডৰ ৰেশেছ মানে আৰু কাটি যোৱা নিচিনা লাগে কিন্তু আজি যদি আপুনি পিওর কটন প্যাড যেটা আপনি পাব আপনি ঘরটো ইউজ কৰিবগে যেটো আপনার ঘর প্যাড আছে এখন মোমবাতি লগে জ্বলাই समय हमारा स्वच्छता पखवाड़ा के अंतर्गत आज हम ये डस्टबिन का डिस्ट्रीब्यूशन करने वाले हैं और अपनी महिलाओं के लिए हम एक किट सैनिटरी किट हम लोग देने वाले हैं उनको और आज हमारा एक प्लांटेशन का है प्लांटेशन भी हम लोग यहाँ पर करेंगे সকলোকে মই অসমীয়া যুৱ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা মাননীয় আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই মাথো আহিছোঁ ইয়াত উপস্থিত থকা প্ৰতিগৰাকী আইমাতৃ আশীৰ্বাদৰ মৰম বিচাৰি আচলতে জাতীয় জীৱনৰ এই মহা সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত জাতীয় জীৱনলৈ অহা প্ৰতিটো প্ৰত্যাহ্বান ধুমুহা বতাহ বৰষুণ সকলোৰে ওপৰাই এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ আধিপত্য আত্মনিয়ন্ত্ৰণ যাতে সৰ্বকালৰ বাবে আমি প্ৰচেষ্টা কৰিব পাৰোঁ তাৰ বাবে আমি বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চ পৰিয়ালটোৱে ৰাইজৰ আশীৰ্বাদৰ মৰম যাতে জাতীয় জীৱনৰ এই মহা সংগ্ৰামখনৰ সকলো বাধা আমি উঠৰাই খিলঞ্জীয়া মানুহৰ বাবে যাতে আমি সদায় সংগ্ৰামখন আগুৱাই নিব পাৰোঁ তাৰ বাবে সকলোৰে শ্ৰীচৰণত আমি পুনৰবাৰ আৰু এতিয়া এই যে নাৰীৰ উন্নতি নাৰীৰ যিটো উন্নতি অনুষ্ঠানটোৱে এই স্থানডোখৰ নিৰ্বাচনটো সেইটো কাৰণেই কৰিছে এই স্থানটো নিৰ্বাচনটো সেইটো কাৰণে কৈছে তাৰমানে এতিয়া এই মুহূৰ্তত ইয়াৰ যিটো অঞ্চলৰ যিসকল অঞ্চলৰ মহিলাসকল কাৰণ তেওঁলোকে মহিলাসকলৰ কাৰণে কৈছে মহিলাসকলক কিবা সহায় কৰিব পাৰি নেকি সেইটো চিন্তা কৰি এই স্থানটো নিৰ্বাচন কৰিছে এই নিৰ্বাচন কৰাৰ কাৰণে মই নাৰী উন্নতি সভানেত্ৰী অমিনা বেগমকে মুখ্য কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰি কিবা এটা দিবলৈ চেষ্টা কৰিছে আপোনালোকৰ নাৰীসকলক মহিলাসকলক ইয়াৰ বাসিন্দাসকলক কিবা এটা দিবলৈ চেষ্টা কৰিছে ইয়াত আশ্বাস দিবলৈ অহা নাই ইয়াত প্ৰতিশ্ৰুতি দিবলৈ অহা নাই ইয়াত হাতে কামে কৰিবলৈ ইয়াত চেষ্টা কৰিছে মোক আজি অলপ দিনত এই বৃহত্তৰ ভটিয়া বা ৰুদ্ৰসাগৰ অঞ্চলত আকৌ শান্তি ঘূৰি আহিছে আকৌ ভাল হওক আকৌ ইয়াত আমি যি আপোনালোকৰ সমস্যা আছে সমস্যাবোৰ সমাধান হওক যি আপোনালোকে বিচাৰিছে সেইবিলাক আপোনালোকে কওক তাৰপিছত আমি আকৌ আগৰ দৰে ইয়াত সকলো কাম হ'ব বিহু হ'ব আমাৰ ইয়াত ভাওনা হ'ব শান্তি ঘূৰি আহিব এইখিনিকে মই কামনা কৰিছোঁ।